নমস্কাৰ মই ডক্টৰ সমীৰণ দাস এন্ডোক্ৰাইনলজিষ্ট আপুনি ইনসুলিনক ভয় কৰে নেকি বাৰু ডায়াবেটিক পেশেন্ট হিচাপে আপুনি নকৰিলেও বহুতে কৰে সো ইনসুলিনৰ প্ৰতি এই ভয়টো বিদ্বেষটো কিয় সো মই আজি এই সম্পৰ্কে দুই এষাৰ কম ওপিডিত যেতিয়া মই পেশেন্টক ইনসুলিন ল'ব লাগে বুলি কওঁ লগে লগে তেওঁলোকে ভূত দেখা দি থাকে যেন কিডনিটোহে বিচাৰি দিলো তেওঁ কিডনিটো বেয়াই হৈ গ'ল সো ইনসুলিন বুলি ক'লে ইমান ভয় কৰিবলগীয়া একো নাই আমাৰ সমাজত ইনসুলিনৰ সম্পৰ্কে এটা ভুল ধাৰণা আছে যে ইনসুলিন দিলে মানে জীৱন শেষ লাষ্ট ষ্টেজত আমি ইনসুলিন দিওঁ তেনে নহয় ইনসুলিন দিয়াৰ বহুত ইন্ডিকেশন থাকে সো ইনসুলিনটো নেচাৰেল বস্তু আপোনাৰ শৰীৰত মোৰ শৰীৰত ওপৰলাই ইনসুলিন সবকে দিছে ডায়াবেটিক পেশেন্ট এগৰাকী কমকে ইনসুলিন দিছে বা ইনসুলিনটো ভালকে কাম কৰিব পৰা নাই ইনসুলিন ৰেজিস্টেন্স হৈছে গতিকে টেবলেটৰ এটা নিৰ্দিষ্ট একশন থাকে যাই পেলে বডিৰ পৰা ইনসুলিনটো উলিয়াব বা কিছুমান টেবলেটে পেছাবৰ পৰা সুগাৰ বাহিৰব কিন্তু ইনসুলিনৰ সমান পাৱাৰফুল কোনো নহয় গতিকে যেতিয়া এজন ডায়াবেটিক পেশেন্টক আমি টেবলেটৰে কন্ট্ৰোল কৰিব নোৱাৰো আমি ইনসুলিনৰ কথা কওঁ আৰু কিছুমান ক্ষেত্ৰত ধৰলক পেশেন্টৰ ইনফেকশন আছে গাত কিডনিৰ প্ৰবলেম কিবা হৈছে লিভাৰৰ প্ৰবলেম হৈছে যিবিলাক সিচুৱেচন আমি টেবলেট ইউজ কৰিব নোৱাৰো তেনে ক্ষেত্ৰত আমি ইনসুলিনৰ ব্যৱহাৰ কৰো গতিকে ইনসুলিন বুলি ক'লে আপোনালোকে ভয় নকৰিব ইনসুলিনটো সদায় বেষ্ট ট্ৰিটমেন্ট খালি লবলে এটা কনভিনিয়েন্সৰ কথা থাকে যে খুচিব লাগে বুলি আমি বেজি বুলি ক'লে ভয় কৰো সেই ভয়তে মানুহে ইনসুলিনটো ভিলেন খজাই ৰাখিছে গতিকে এই সম্পৰ্কে ভুল ধাৰণাবোৰ অতৰক ইনসুলিনটো সদায় বেষ্ট ট্ৰিটমেন্ট আমি ইন্ডিয়ান পেশেন্ট বুৰে বা আমাৰ ইন্ডিয়াত আমি ডায়াবেটিছত যিমান টেবলেট ইউজ কৰো বাহিৰৰ কান্ট্ৰিত টেবলেট আছে মানুহে ইনসুলিন বেছি ইউজ কৰে ইনসুলিন লবলে অলপ দিগদাৰ কিন্তু এবাৰ লোৱা পেশেন্টে জানে যে ইনসুলিনৰ নিচিনা ইফেক্টিভ একো নহয় খালি ভালকে নললে সুগাৰ কেতিয়াবা কমি যাব পাৰে মানে ডোজ বিলাক ভালকে টাইট্ৰেট নকৰিলে সেই সম্পৰ্কে আমি ডক্টৰ হিচাপে সদায় বুজাই দিওঁ গতিকে আপোনালোকে ইনসুলিনৰ প্ৰতি এই ভয়টো মনত নাৰাখিব ডায়াবেটিক পেশেন্ট যদি আপুনি হয় আজি নহয় কালি আপোনাক ইনসুলিনৰ দৰকাৰ পৰিবই পাৰে গতিকে ইনসুলিন বেয়া বুলি ভাবি নাথাকিব ধন্যবাদ